নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে আকৌ কিছুমান আছামিজ জিকেৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আৰু যদিহে আপোনালোকে এই প্ৰশ্ন উত্তৰসমূহ চাই ভাল পায়, তেনেহ'লে এই চেনেলটোত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেন্তে আজি আমাৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ। ২ নম্বৰ প্ৰশ্ন, আহোম ৰজাৰ ৰাজপাট বহা ঘৰটোৰ নাম কি আছিল? ইয়াৰ প্ৰশ্নটোৰ উত্তৰ হৈছে চুলুংঘৰ। ৩ নম্বৰ প্ৰশ্ন, অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম হৈছে মিকিৰ পাহাৰ। ৪ নম্বৰ প্ৰশ্ন, পিতল বাচন ক'ত তৈয়াৰ কৰা হয়? হাজোত পিতলৰ বাচন তৈয়াৰ কৰা হয়। ৫ নম্বৰ প্ৰশ্ন, কিমান চনত অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসনৰ প্ৰৱৰ্তন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 1979 চনত অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসনৰ প্ৰৱৰ্তন কৰা হয়। ৬ নম্বৰ প্ৰশ্ন, অসমত তামৰ আকৰ ক'ত পোৱা যায়? উত্তৰ ধুবুৰীত। ৭ নম্বৰ প্ৰশ্ন, কেতিয়াৰ পৰা অসমত চাহ খেতি আৰম্ভ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 1822 চনৰ পৰা 23 চনৰ ভিতৰত অসমত চাহ খেতি আৰম্ভ কৰা হয়। ৮ নম্বৰ প্ৰশ্ন, কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয়? কোচ ৰাজ্য 1515 চনত প্ৰতিষ্ঠা কৰা হয়। ৯ নম্বৰ প্ৰশ্ন, অসমৰ বুৰঞ্জীত কোনজন ৰজাক খুৰা ৰজা হিচাপে জনা যায়? অসম বুৰঞ্জীত চুৰাম্পা ৰজাক খুৰা ৰজা হিচাপে জনা যায়। আজি একেবাৰে শেষৰ প্ৰশ্নটো হৈছে, মাইবাং চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? মাইবাং চহৰ মাহুৰ পাৰত অৱস্থিত। বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিল।